জীৱনত আপোনাক কোনে কোনে লগ পাব সেইটো সময়ে নিৰ্ণয় কৰিব। জীৱনত আপুনি কাক কাক লগ কৰিব সেইটো আপুনি নিৰ্ণয় কৰিব। আৰু জীৱনত আপুনি কাৰ কাৰ হৃদয়ত বাস কৰিব সেইটো আপোনাৰ ব্যৱহাৰে নিৰ্ণয় কৰিব। সময়ত বুজি পোৱা মানুহ খুব কম থাকে আৰু যিসকলে পিছত বুজি পায় সেইসকলৰ ওচৰত সময় নাথাকে। যদি বিশ্বাস ভগৱানৰ ওপৰত আছে তেনেহ'লে ভগৱানে যি লিখিছে সেইটো পাব। যদি বিশ্বাস নিজৰ ওপৰত আছে তেনেহ'লে ভগৱানে সেইটো লিখিব আপুনি যিটো বিচাৰে। দুখীয়া সেইসকল নহয় যিসকলে ভগা পঁজাত থাকে। দুখীয়া সেইসকলহে যিসকলে ধন সম্পত্তি অহংকাৰ সেই ভগা পঁজাত থকা সকলৰ ওপৰত দেখুৱায়। মনত ৰাখিব, আপোনাৰ দুৰ্বলতা গোপনে ৰাখিব, কিয়নো কোনে কেতিয়া আপোনাৰ দুৰ্বলতা সুযোগ ল'ব আপুনি অনুমানে কৰিব নোৱাৰিব। যদি আপুনি পৰাজয় হ'ম বুলি ভয় কৰিছে তেনেহ'লে কেতিয়াও জয় হোৱাৰ কথা আশা নকৰিব। যিসকলে সপোন দেখি ভাল পায় তেওঁলোকৰ বাবে ৰাতিটো ছুটি হয় আৰু যিসকলে সপোন পূৰণ কৰি ভাল পায় তেওঁলোকৰ বাবে দিনটো ছুটি হয়। বেছি সময় নল'ব আপুনি কি কৰিব সেইটো নিৰ্ণয় কৰিবলৈ, নহ'লে এদিন সময়ে নিৰ্ণয় ল'ব আপুনি কি কৰিব। মানুহক আপোনাৰ সপোনৰ কথা কোৱাতকৈ সপোনটো পূৰণ কৰি দেখুৱাওক, কিয়নো মানুহে শুনিবলৈ কম আৰু চাবলৈ বেছি ভাল পায়। যেতিয়া আপোনাৰ ইচ্ছা পূৰণ নহয় তেতিয়া আপোনাৰ খং উঠে আৰু যেতিয়া আপোনাৰ ইচ্ছা পূৰণ হয় তেতিয়া আপোনাৰ লোভ বাঢ়ে। চেষ্টা কৰক জীৱনৰ যিকোনো পৰিস্থিতিতেই ধৈৰ্য ধৰি নিজকে নিয়ন্ত্ৰণ কৰিবলৈ। অপ্ৰিয় সত্য, জীৱনত কিছুমান বস্তু ইমান সহজে পোৱা নাযায় আৰু আমি সেইবিলাক বস্তুহে বিচাৰোঁ যিবিলাক বস্তু সহজে পোৱা নাযায়। অতীতত ঘটি যোৱা কিছুমান ঘটনাৰ কথা যদি চিন্তা কৰি থাকে তেনেহ'লে আপুনি কষ্ট পাব। যদি ভৱিষ্যতৰ কথা চিন্তা কৰে তেনেহ'লে আপোনাৰ আহিব লগা দিনবিলাক নিশ্চয় সুখৰ হ'ব। ভাগৰি নপৰিব আৰু বহুত আগুৱাই যাব আছে। যিসকলে কৈছিল আপুনি কৰিব নোৱাৰিব সেইসকলকো কৰি দেখুৱাব আছে। কিছুমান মানুহে যেতিয়া আপোনাক প্ৰশ্ন কৰে আপুনি কি কৰে, সঁচা কথাত তেতিয়া সেই মানুহজনে আপোনাৰ কামৰ ওপৰত হিচাপ বা বিচাৰ কৰে আপোনাক কিমান সন্মান দিব লাগিব।